হে দোস্ত স্বাগতম জানাইছো মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। সো বন্ধুসকল আজি আমি যাম অভয়পুৰী পাহাৰত। সো তাতে কিবা কিবি আছে বোলে, কিবা ভয়ানক কিবা আছে। সো আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো ভালকে চাই থাকক আৰু আমাৰ লগত ব্লগ আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছো এতিয়া, চাই থাকক ব্লগটো। এইফালে চাওক, গৈ আছো, মজা মজা। মানে এতিয়া গৈ আছোঁ আমি বৰকলা পাৰঘাট। চ' তাতে নাৱত উঠিম, আপোনালোকে চাই থাকিব। আৰু যদি কেতিয়াবা আপুনি নাৱত উঠি পাইছে তেনেহ'লে কমেণ্টত এটা কমেণ্ট কৰিব কেনেকুৱা ফিলিংছ হয়। চ' বন্ধুসকল চাই থাকক, আমি গৈ আছোঁ আৰু পাৰঘাটটো পাই গ'লোঁ। ফাইনেলি আহি নাৱত উঠিলোঁ আৰু এতিয়া যাম সিপাৰলৈকে। চ' ইয়াতে তাৰ আগতে চাওক নাওটো এৰি আছে। চ' এৰি দিলে নাওটো, এতিয়া যাম ব'লা। সেই দোস্ত চাওক না, মানুহ আৰু নাৱত বহুত মানুহ উঠিছে। চ' চাওক কিমান মানুহ, আৰু এইফালে চাওক বহুত মানুহ। আমি নাৱৰ আগফালে আছোঁ। চ' এইটো পাৰৰ পৰা সেইটো পাৰ যাবলৈ হ'লে পাক্কা 30 মিনিট লাগে। চ' বন্ধুসকল আমি গৈ আছোঁ আৰু চাওকেই সেইটো পাৰত যাব লাগিব আমাৰ। আহি সেই নদীৰ মাজভাগ পালোঁ। চ' ইয়াতে এটা সৰু পথাৰ নিচিনা দেখা গৈছে। চ' চাৰিওফালে নদী আছে, ত' মাজত এটা পথাৰৰ নিচিনা। চ' কি মজা লাগিছে চাওক না, আই নদী হয় এইটো, আৰু আই নদীখন বহুত পৰিমাণে বহল হয়। ত' বন্ধুসকল যদি আপোনালোকে আই নদীখন চাব বিচাৰে তেনেহ'লে বৰকলাত আহক আৰু নদীখন ভালকৈ চাব পাৰিব ইয়াতে। আৰু ইয়াতে চাওক এটা নদীৰ ওপৰত এটা দলং হৈ আছে। চ' দলংটো বহুত দিনৰ পৰা কামটো ষ্টাৰ্ট হৈ আছে। চ' এতিয়ালৈকে দলংটো সম্পূৰ্ণ হোৱা নাই, যাৰ কাৰণে পাৰঘাট পাৰ হ'ব লগা হৈছে। চ' যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া কোনো টেনশ্যন নহ'ব। চ' ডাইৰেক্ট যাব পাৰিব। আৰু এতিয়া ব্ৰিজৰ তলেদি যাব লাগিব। ত' মই গৈ আছোঁ, ব্ৰিজৰ তল পালোঁ এতিয়া। ইয়াতে বহুত ঠাণ্ডা, চাওক কিমান মজা লাগিছে। ত' বন্ধুসকল ইমান ৰ'দৰ মাজত আহিলোঁ। ত' বন্ধুসকল আমি নামিব লাগিব আপোনাৰ এই তাতে এটা গাঁত আছে। ত' চাওক মই জুম কৰি দেখুৱাই দি আছোঁ। ত' বন্ধুসকল ইয়াতে চাওঁতে তাতে নামিব লাগিব আমি। ত' আৰু 1 মিনিটমান লাগিব। বন্ধুসকল এতিয়া আহি ফাইনেলি পালোঁ। তো এতিয়া নামি লওঁ আগত নাৱৰ পৰা, তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকক। আৰু চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। চলো দোস্ত, গৈ আছোঁ এতিয়া পাহাৰৰ পাহাৰ চাবলৈ গৈ আছোঁ। বহুত মজাৰ প্লেচ হয় এইটো, বহুত বেছি ভাল লাগে তাত যাই কিনে। আমি গৈ আছোঁ আজি, আৰু আপোনালোকে আহক, আমাৰ লগত আহক। বন্ধুসকল বহুত বেছি মজা লাগি আছে, চাওক আপোনালোকে। আৰু ইফালে চাওক দুয়োফালে গছ গছনি, ইমান ঠাণ্ডা পৰিৱেশ হয়। চ' বহুত বেছি মানে কি কওঁ আৰু, বহুত বেছি ভাল লাগি আছে। আৰু এটা বস্তু চাওক, ইফালে কিমান পানী হৈছিল, বানপানী। চ' বন্ধুসকল বানপানীত বহুত বেছি পৰিমাণে ক্ষতি হৈছে, বহুত খেতি, বহুত কিবা কিবি ক্ষতি হৈ গৈছে। বন্ধুসকল চাওক এইফালে চিধা যাব লাগিব আৰু পাই যাম আমি সন্মুখতে। কি মজা, চাওক অলপ দেখা গৈ আছে আমাৰ যিখন পাহাৰত গৈ আছে, সেইখন পাহাৰখন।
চাওক না শ্বিলঙৰ ৰাস্তাৰ দৰে মানে একা বেকা ৰাস্তা তো বহুত বেছি মজা লাগে এইখন পাহাৰত আহি কিনে। বন্ধুসকল আহি ফাইনেলি এইবাৰ আহি পালোঁ আৰু ইয়াৰ পৰা আমি পাহাৰত উঠিম। চ' ইয়াৰ পৰাই উঠিম, আগত নামি লওঁ। হে দোস্ত ফাইনেলি আহি পালোঁ আমি পাহাৰত আহি গ'লোঁ। চাওক দোস্ত ইয়াতে মোক দি আছে। বহুত বেছি মজাৰ প্লেচ হয় দেখক। আৰু বলক আমি ওপৰলৈ যাওঁ। তো কিমান ডাঙৰ ডাঙৰ কিমান হিলবিলাক, তো হিলৰ মাজে মাজে এনেকৈ পানী আহি আছে চাব পাৰে। তো বলক আমি ওপৰলৈ যাওঁ, চাওক কি আছে। চ' বন্ধুসকল আপুনি কেতিয়াবা ভাবিব পাইছেনে ইমান পানী পাহাৰৰ পৰা কেনেকৈ আহে আৰু ক'ৰ পৰা আহে এইবিলাক পানী? ইমান ওখ ঠাই হয়, তো তাত কেনেকৈ বানপানীও নাহে। চ' বন্ধুসকল এইটো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন কিহৰ পৰা এইবিলাক পানী আহি থাকে। চ' বন্ধুসকল গৈ আছোঁ ওপৰলৈকে, গৈ আছোঁ পাহাৰৰ। দোস্ত বহি আছে তাতে চাওক। চ' বন্ধুসকল বহুত ওপৰলৈকে উঠিছোঁ, কিন্তু মোৰ দোস্ত ইয়ালৈ আহিব পৰা নাই, তাৰ বোলে কিবা ভোক লাগিছে। চ' বন্ধুসকল মোক মাতি আছে কিবা কিবি খাই ল'ব। তো কি বেগত কি লৈ আহিছিল চাওঁ আৰু আহক। সেই দোস্ত আজি ইয়াতে আহি কিনে অলপ ভোক লাগি গৈছে। চ' দোস্ত কিবা কিবি আনিছে বোলে ইয়াতে, আগতে খাই লওঁ। চ' উলিয়াই আছে, চাওক কি কি আনিছা তুমি? খাব নেকি? চিপছ আৰু পানী আছে আৰু আমাৰ চামোচা চিংগা মজা মজা। লবণো আনিছোঁ। হয় নেকি? জলকীয়া নাই নেকি? আনছো। ঠিক আছে। তো বন্ধুসকল খাই লওঁ আগত, চ' পিছত কৈ আছোঁ। বন্ধুসকল এটা কথা হ'ল মানে এইফালেদি পাহাৰৰ ওপৰলৈকে উঠা নাযায় বোলে, এজন বন্ধুৱে ক'লে মোক। চ' বন্ধুসকল চাওঁ সেইফালেদি উঠিব পৰা যায় নেকি।